মই আহিছোঁ পদ্মশ্ৰী যতীন গোস্বামী দেউতাৰ ঘৰলৈ আৰু মোৰ এই গীতটি শুনি তেখেতে তেওঁৰ অনুভৱ গোটেইখিনি প্ৰকাশ কৰিছে আৰু আপোনালোকেও এই গোটেই কথাখিনি অৱগত হ'ব। শুনকচোন মোৰ এই নতুন গীতটি তেখেতে কিনো কয়। ঠিক আছে ৰ'বা, এইটো মই গীত খুব ভালকৈ জানো। কেনেকৈ জানো কেনেকৈ জানো মোৰ কথা নাই মই কেনেকৈ এই গীতটো ৰুণুমি চিনেমাৰ গীতহে। ৰুণুমি মই ৰুণুমি চিনেমাত নাচি জানো। আপোনাৰ মায়েও কৈছে নহয় গ্ৰামোফোন ৰেকৰ্ডত শুনা এনেকুৱা তেনেকুৱা। ভূমি বেণ্ডটো সিহঁতি বঙালীত কৰি পেলালে নহয় গানটো, ফাগুনৰ মোহনা বুলি। এইটো একদম বহুত পপুলাৰ হ'ল ৱেষ্ট বেংগলত। তাৰপিছত অসমৰ মানুহে গম নাপাইলে যে এইটো অসমীয়া গীত বুলি। তাৰপিছত এই অলপ দিন আগতে হেৰিয়ে গালে, আজি কেইবছৰমানৰ আগতে এজনী কি নাম আছিল, অনিন্দিতা গালে। গোৱাৰ পিছতো বোলো আমি ভাবিলো যে এবাৰ গাই থাকচোন। ফাগুনৰে পছুৱাই এই গীতটো ৰুণুমি চিনেমাৰ গীত। সেই সময়ত মই ক্লাছ 10ত পঢ়ি আছোঁ। কিন্তু ৰুণুমি চিনেমা য'ত হৈছিল, সুৰেশ গোস্বামী পৰিচালক, তেওঁৰ ঘৰ য'ত, মোৰ জেঠাই ঘৰৰ পাছফালে। সেইকাৰণে মই জেঠাই ঘৰলৈ গৈ জেঠাই ঘৰৰ পাছফালেদি মই তেওঁৰ ঘৰলৈ যাওঁ। আৰু মই সেই তেতিয়াৰ পৰাই এজন নৃত্য অনুৰাগী ছাত্ৰ আছিলোঁ। সেইকাৰণে সুৰেশ গোস্বামীৰ লগত মোৰ চিনাকি আছিল। থকাৰ কাৰণে এই গীতটোৰ লগত মোৰ যোগসূত্ৰ হৈছিল। আৰু সেই সময়ত অথচ এটা কথা দিছোঁ, ৰুণুমি চিনেমাৰ কাৰণে এই গানটো এটা বৰ হিট গান আছিল সেই সময়ত ৰুণুমি চিনেমাৰ। আৰু সেইকাৰণে এই গানটো মোৰ বৰ চিনাকি। তাৰ যিটো দৃশ্যগ্ৰহণৰ কাৰবাৰ, তাতো মই অলপমান সংযুক্ত হৈ আছিলোঁ। গতিকে এতিয়া মই গীত নতুনকৈ শুনি মোৰ মানে সেই দিনবোৰলৈ আকৌ মই ঘূৰি যোৱা যেন লাগিছে। সেই দিনবোৰলৈ যেন ঘূৰি গৈছোঁ মই আকৌ সেই ল'ৰালিকালৰ মোৰ দিনবোৰলৈ। ৰুণুমি চিনেমাখন যদিও আচলতে ভালকৈ নচলিল, অলপ খেলি মেলিও হ'ল। পাছত বহুত ধৰণৰ কথা হ'ল, ৰাজনৈতিক কথা কিছুমান আহিল, তাৰ ভিতৰত খেলি মেলি হ'ল। যেই হওক বাৰু, কিন্তু এই গীতটো নতুনকৈ কৰাৰ কাৰণে মই সঁচাকৈ খুব ভাল পাইছোঁ আৰু এটা খুব ভাল কাম হৈছে বুলি মই ভাবিছোঁ। হেৰি ৰুণুমি চিনেমাখন হৈছে নাই কি হ'ল, ইয়াতে চব হৈছিল নহয়, যদিও পাতি লৈছিল নহয় নিজে, চব হৈছিল। ক'ত জুতি চিত্ৰ 1950 চনৰ 51 চনৰ কথা বুজিছা নাই। তাৰপিছত কি হ'ল, তেতিয়া আৰতি চিনেমা হল, এটা চিনেমা হল আছিল যোৰহাটত। এইখন কি ইঞ্জিনিয়াৰিং কলেজ নহয়, এখন কি এইখন নহয় টেকনিকেল স্কুল এখন আছে কি, নহয় আচলতে হৈছে আছে লাহোটি পেট্ৰল পাম্পৰ সিফালে টেকনিকেল কিবা ITI পঢ়িব পাৰে। কিবা টেকনিকেল কি স্কুল কি সেইখন নামটো নাজানো। হয় ITI চেণ্টাৰ মুঠতে। সেই ৰেল লাইনটো পাৰ হয় বুজি পাইছো। তাৰ সন্মুখত এখন চিনেমা হলটো আছিল, আৰতি চিনেমা হল বুলি, বুজিছা নাই। এইখন চিনেমাখনৰ মানে তাতে গোটেই আমাৰ মানুহবোৰ গোট খাই পেলাই সেইদিনাখন চাবলৈ ঠিক কৰিলে। প্ৰথম দিনা চাবহে কি হৈছে বস্তুটো, এডিট হোৱা নাই। দেখে চববোৰ হেৰি মানে নিগেটিভ নাই, চববোৰ হেৰি কি পজিটিভ নাই, চব নিগেটিভ এসোপা ওলাইছে, কোলা 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 আৰু একো নাই। সুৰেশ গোস্বামীটো মূৰ চুৰ ঘূৰাই পৰি গ'ল তাতে, হাহাকাৰ লাগে। যিটো কেমেৰামান আছিল সেই তেতিয়াই পলহ, সেইটো কলিকতা আছিল, লগে লগে পলহ আছিল, তাক ধৰিবই নোৱাৰে। ইমান টকা পইচা পাছত আকৌ আনি পেলাই নতুনকৈ চিন্তা কৰি তাতে চিনেমাখন দেখুৱাৰ পাছত কি জামানাতে হৈ থাকে জানানে, নগা ল'ৰা দুটাই হাট বজাৰত হেৰি এইবিধ যে চিগাৰেট আছিল, কি চিগাৰেট ৰবা, তাৰ যে জিলজিলীয়া বৰ হেৰিটো জিকমিকিয়া বগা চাইমিনাৰ চিগাৰেট হয়, পেকেটটো দেখি পেলাই জিলজিলে নহয়,
সেইটো কিবা এটা নগা ভাষাত কৈ পেলাই সিহঁতে মানে লৈ এটা কাণতে সোমাই ল'লে সেইটোৱে লাগিল নহয় লগৰ অঁ কিবা নগা এছ'চিয়েশ্যনতো কেছ এখন আৰম্ভ কৰিলে অঁ বুজিছানে মহা জামালা গভৰ্ণমেণ্টে বন্ধ কৰিলে চিনেমা অঁ বিষ্ণুবিধি গভৰ্ণমেণ্ট আছিল বিচাৰমেণ্ট উপায় নাই তাৰপিছত আৰু লেখা লেখি কৰি পেলাই বাৰু পাছত সেইটো চিনটো ডিলেট কৰি দিলে ডিলেট সেই সময়ত নগা আন্দোলন আৰম্ভ হৈছিল বুজিছা নাই মানে NNC নাগা নেশ্যনেল কাউন্সিল ফিজৰ আণ্ডাৰত তেতিয়াও কিন্তু NNC বেন কৰা নাই দেই কিন্তু তেওঁলোকে স্বাধীনতাৰ কাৰণে আৰম্ভ কৰিছে কিন্তু এই কাম সেইটো ডিলেট কৰিলে চিনটো তেতিয়াৰ পাছতো কিন্তু মানে গভৰ্ণমেণ্টে বহুত দিনলৈ সেইবোৰ মই নিজে টাইপ কৰিছোঁ চিঠিবোৰ গভৰ্ণমেণ্টলৈ মই নিজে টাইপ কৰিছোঁ চিঠি এতিয়ালৈকে টাইপহে কৰিব লাগে ডিলেট কৰা আইভি বৰুৱাক আপুনি পাইছেতো লগ পাইছোঁ কি নাই তেওঁ এনেই তেওঁৰ মানে পৰিচয়টো কেনেকুৱা ক'ত কেনেকুৱা আইভি বৰুৱা হেম বৰুৱাৰ ভনীয়েক নহয় জানো অঁ MP হেম বৰুৱা যে আছিল হয় তেওঁৰ ভনীয়েকহে নৱ বৰুৱাৰ গীতটো আৰু আছে নৱকান্ত বৰুৱা নহয় নৱ বৰুৱাৰ গীত আৰু আছে আমাৰ কমল হেম বৰুৱাৰ ভনীয়েক আৰু কমল হাজৰিকা ছাৰে সুৰ কৰিছেতো তেওঁৰ গান যোৰহাটৰ তৰাজানৰ সেই জানটোৰ পুলটো পোৱাৰ আগতে বাওঁহাতে ঘৰ বুজিছা নাই এতিয়া সেইবোৰ কি আছে নাজানো আইভি বৰুৱাৰ ঘৰ অঁ অঁ তাকেতো তাৰমানে মানুহবিলাকক না আমিবোৰতে কিমান পিছৰ জেনেৰেশ্যনৰ মানুহ তো এইবোৰ গীতবোৰ তেতিয়াই গাই থৈ গৈছে ইমান ধুনীয়াকৈ সেইটো কৰি পেলাই থৈছে মানে বছৰত এটা এটা আমি কভাৰ চং কৰি চাওঁ মানে এনেকুৱা ধৰণৰ গীত যিবোৰ আগতে পপুলাৰ আছিলে নিউ জেনেৰেশ্যনে কেতিয়াবা যদি চাৰ্চ কৰে বোলে শুনিলে শুনিব আইভি বৰুৱা আৰু আইভি বৰুৱাৰ সময়খন হৈছিলে শেৱালি দেৱী নেকি নহয় এই মানে এইটো গীতটো যিহেতু পূৰা অসমীয়া গোন্ধ থকা গীত এটা ন আৰু এতিয়া ধৰক মই গোৱাৰ কাৰণে হয়তো বহুতে আকৌ বেলেগকৈ শুনিব বা এইবোৰ গীত হেৰাই যাব নহ'লে সেইটোহে আচলতে প্ৰয়াস নৱ বৰুৱাই লেখা আইভি বৰুৱাই কণ্ঠদান কৰা পুৰণি এটি গীত ফাগুনৰে পচুৱাই মই নতুনকৈ কণ্ঠদান কৰিছোঁ আৰু এইটো এটা অসমৰ মাটিৰ লগত মিল থকা এটি গীত আৰু আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু এই গোটেই গীতৰ আঁৰৰ কথাখিনি পদ্মশ্ৰী যতীন গোস্বামী মোৰ দেউতাই অৱগত কৰিছে খুব ভাল লাগিছে আৰু আপোনালোকে ভিডিঅ'টো চাব